मिसिं रायजोफोरनि थाखाय गोजोनथाव खौरां फैबाय थानाय अक्ट'बर नभेम्बर दानाव रिलिज जागोन मोनसे मिसिं हारिनि आबुं मिसिं सावथुन धेमाजि जिल्ला जनाय मुखुमा जनाय सदर नासार सुक नयंआव मिसिं आरो आदि माहारियारिफोरनि राव हारिमु सोलोंथाइ थुनलाइ बायदि बायदि बिथिंखौ फोथांनानै लाखिनो थांखिजों मोनसे आबुं मिसिं सावथुन दिहुननो आखायाव लादों मिसिं आरो आदि माहारिनि सावथुन मुलुगाव बिहोमा थानाय सुबुंफ्रा मोननै माहारिजों जयै दिहुननो लानाय सावथुनानो जादों दरसां बे आबुं सावथुना बिसि प्रडाक्शन बेनाराव दिहुनजागोन मख'नो गोनांदि मिसिं माहारियारि ओनसोलाव सिनेमा हल गैयिनि थाखाय गोबाव सम मिसिं सावथुन दिहुननाया बन्द जानानै दंमोनब्लाबो दिनैनि समाव सावथुन मुलुगाव बिहोमा थानाय बायदि गाम चन्दन पेगु राजेश्वर मिसिं आरो बलिउडआव फाव खालामग्रा बिनुद कुम्बां मोना मिसिं सावथुन मुलुगखौ जौगाखां खालामनो ओंखारबोदों देग्लाय बोसोराव दरसां मुंनि आबुं मिसिं सावथुनाव बे समाव जोंनि जनायनिफ्राय बडलेण्ड बुब्लिनि खौरांगिरि गौतम बसुमतारीनि गेजेरजों फै जों मिथिनानै लानि আপোনাক কুমৰিক সুধো সকলোলৈ নমস্কাৰ জনাইছোঁ মিচিং ফিল্ম ইণ্ডাষ্ট্ৰি খুব চালুকীয়া অৱস্থাত আছে আমি সকলোৱে মিলি য়ক্সা স্ক্ৰিপ্ট আৰু তেখেত ডাইৰেকশ্যনো কৰিব মই লগতে থাকিম আমাৰ বাইদেউ তাতে এক্টিং কৰিব আমাৰ ছাৰ মিচিং আদি বানে কাবাঙৰ সভাপতি মহোদয় তেখেতো আছে তেখেতো এই ফিল্মৰ লগত জড়িত হৈ আছে আৰু অসমৰ বিভিন্ন কলা কৌশলী বিশেষকৈ মিচিং জনজাতি জনগোষ্ঠীৰ যিবিলাক কলা কৌশলী আছে সেইবিলাক লৈ এখন ফিল্ম হ'ব বিষয়বস্তুটো হৈছে অৰুণাচল আৰু ভৈয়ামৰ মিচিংসকলৰ মাজৰ যিটো ইউনিটি সেই ইউনিটিৰ দৰ্শাবৰ কাৰণে এটা লাভ ষ্টৰী একশ্যন থাকিব অলপ ড্ৰাগছৰ খেল থাকিব যিটো আজি আমাৰ মিচিং সমাজত ড্ৰাগছৰ যিটো আগ্ৰাসন হৈছে এই ড্ৰাগছবিলাকনো ক'ৰ পৰা আহে কেনেকৈ আহে আৰু সেই বস্তুটো ব্যৱহাৰ কৰি এক বিশেষ কিছু গ্ৰুপৰ মানুহে আমাৰ সমাজৰ মাজত নিজৰ ককাই ভাইৰ মাজতে কেনেকৈ সংঘাতৰ সৃষ্টি কৰে তেখেতসকলে সাংস্কৃতিক এগ্ৰেশ্যনটো ডিষ্টৰ্চনটো কেনেকৈ কৰিছে সেইটোৰ ওপৰত আধাৰিত এখন চিনেমা হ'ব আৰু আশা কৰিছোঁ এই চিনেমাখন ৰাইজে ভাল পাব মিচিং ভাষাত হ'ব আৰু ছাবটাইটেল ইংলিছত থাকিব কিন্তু মিচিং সমাজবিলাকত কিন্তু মিচিং চিনেমা নথকাৰ কাৰণে মিচিং পৰিচালনাৰ তেনে ক্ষেত্ৰত কি হ'ব মিচিং বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে আপুনি চাব ৯৭,০০০ মানুহৰ এগেইনষ্টত এখন চিনেমা হল আছে তাৰমানে ৯,৭০০খন মানহে চিনেমা হল আছে গোটেই ভাৰতত আৰু অসমততো তাতোতকৈ আৰু বেছি কম মানে মাত্ৰ ৪২-৪৩খন চিনেমা ঘৰ আছে সেই চিনেমা ঘৰবিলাক চহৰমুখী অঞ্চলত আছে আমাৰ মিচিং মানুহে দুখীয়া নিচলা মানুহে তাত গৈ চিনেমাটো চাব নোৱাৰে আৰু মিচিং চিনেমাবিলাক আমি যিটো খুব কম বাজেটত বনাওঁ সেই কম বাজেটৰ চিনেমাটো ডাঙৰ চিনেমাত ৰিলিজ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে তাৰমানে UFO স্ক্ৰেবল বা কিউবত দিবলৈ হ'লে ৰিলিজিঙৰ খৰচটোৱে মানে ৭.৫ লাখ মান টকা হয় পষ্টাৰ বনোৱা ২-৩ লাখ টকা খৰচ হয় গতিকে সেইকাৰণে সেইটো অসম্ভৱ হয় গতিকে মিচিং ফিল্ম ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিবলৈ হ'লে আমি মিচিং অঞ্চলবিলাকত আমাৰ সৰু সৰু মিনি চিনেমা হলবিলাক আমি স্থাপন কৰিব লাগিব আৰু সেই স্থাপনটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমাৰ মিচিং অট'নমাছ কাউন্সিল ইতিমধ্যে আমাৰ সন্মানীয় চিফ ছাৰ পৰমানন্দ চাইঙে ছাৰৰ লগত আলোচনা হৈছে তেখেতে খুব ধুনীয়া ৰেছপন্স কৰিছে অনাগত সময়ত খুব সোনকালে তেখেতে মই এতিয়া নকওঁ তেখেতে ঘোষণা কৰক ৫০খনমান মিনি চিনেমা হল তেখেতে দিয়াৰ কথা কৈছে যিবিলাক ইতিমধ্যে মিচিং অঞ্চলত বনাই থোৱা বুৰং ঘৰবিলাক আছে কমিউনিটি হলবিলাক আছে সেইবিলাকতে আমি প্ৰজেকশ্যনৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা চিন্তা কৰিছোঁ আৰু আমি অলপতে কান ফিল্ম মহোৎসৱৰ পৰা এটা ছফ্টৱেৰ কিনিছোঁ যিটো ডিষ্ট্ৰিবিউশ্যন ছফ্টৱেৰ বুলি কয় যাক আমি জনতা চিনেমা ইয়াৰ আগতেও মই কৈছোঁ সেই জনতা চিনেমাৰ জৰিয়তে মিচিং চিনেমাবিলাক মাত্ৰ ১২৫০ টকা তেখেতসকলে ৰিলিজ কৰিব পাৰিব আৰু ৫০খন চিনেমা হলত একেলগে প্ৰজেক্টৰ চিনেমা হল বুলি কয় সেইটো প্ৰজেক্টৰ দ্বাৰা 4K ৰেজলিউশ্যনত দেখুওৱা হ'ব ৫০খন চিনেমা হলত একেলগে দেখিবলৈ পাব আৰু যদি ৫০খন চিনেমা হলত যদি একেৰাহে ৫বাৰকৈ চলে তেনেহ'লে এইটো ২৫০টা শ্ব' হ'ব ২৫০টা শ্ব'ত যদি ১০,০০০কেও যদি পায় প্ৰডিউচাৰে আমাৰ প্ৰডিউচাৰবিলাকে নিশ্চয় উপকৃত হ'ব আমাৰ কলা কৌশলীবিলাকে নিশ্চয় পে'মেণ্ট পাব আৰু এটা ইণ্ডাষ্ট্ৰি গঢ়ি তুলিবৰ কাৰণে এটা সুবিধা হ'ব কিন্তু সেই গোটেই কামটো কৰিবৰ কাৰণে আমাৰ জাতীয় সংগঠন আৰু মিচিং অট'নমাছ কাউন্সিল আৰু আমাৰ যিমান কলা কৌশলী আছে সকলোৱে মিলি কাম কৰিব লাগিব মই সমূহ চেনেললৈ মোৰ অশেষ ধন্যবাদ আৰু আপোনালোকে যে সময় এটা উলিয়াই পিনে সেই আমাৰ শুভ মুহূৰ্তখনত আহিছে গতিকে আপোনালোকৰ চেনেলৰ দ্বাৰাই মই এটাই কথা ক'ব বিচাৰোঁ যে এবাৰ আমাৰ চিনেমা আদি মিচিং একেলগ হৈ পিনে আমি এখন চিনেমা নিৰ্মাণ কৰিব গৈছোঁ প্ৰযোজক মই নিজে হ'ম আৰু কাবু বুকায়ে আৰু পৰিচালনা কৰিব আমাৰ য়ক্সাকুলি আৰু বিনোদ কুম্বা গতিকে এবাৰ আমি ভাবিছোঁ যে অৰুণাচলতো চিনেমা চলক আৰু অসমতো চলক গতিকে আমি এটাই কথা আপোনালোকৰ চেনেলৰ দ্বাৰাই মই এটা আহ্বান জনাব বিচাৰোঁ সমূহ মিচিং আদিসকলে
মানে আমাৰ জাতিটোৰ আচলতে এই শিল্পীসকলক জীয়াই থকাৰ যিটো এটা কনচেপ্ট বা যিটো এটা ভাৱনাখিনি সকলো সহযোগ কৰিব লাগিব যেনে বাকী যিমানখিনি আমি ইণ্ডাষ্ট্ৰি আমি দেখিছোঁ যে অসমীয়া ইণ্ডাষ্ট্ৰিয়ে হওক বা বলিউড ইণ্ডাষ্ট্ৰিয়ে হওক বা চাউথৰ ইণ্ডাষ্ট্ৰিয়ে হওক গতিকে ইণ্ডাষ্ট্ৰিবিলাকৰ যেনেকৈ ৰাইজৰ সহযোগিতাত মানে চিনেমাবিলাক যে ডেভেলপ হৈছে বা চিনেমা কৰা মানুহবিলাকে জীয়াই থকা যিটো মানে চেলিব্ৰিটি এই চেলিব্ৰিটিখিনি আমাৰ মিচিংসকলেও বিচাৰোঁ আমি মিচিংসকলৰ আদিসকলৰ যিমানখিনি এক্টৰ এক্ট্ৰেছ আছে সেই ব্ৰডকাষ্টিং এটা গাম্ভীৰ্যতা এটা থাকিব লাগে বুলি মই ভাবোঁ গতিকে মোৰ এটাই কথা এইবাৰ এটা অনুৰোধ যে আমাৰ মিচিংসকলৰ চিনেমাবিলাক আচলতে মিচিং ৰাইজে চিনেমা চোৱাটো কৰিব লাগে গতিকে মিচিং অঞ্চলসমূহত চিনেমা নথকাৰ কাৰণে চিনেমা পৰিচালকৰ অসুবিধাৰ সৃষ্টি হয় একদম 100% আপোনালোকে পুনৰ এখন মিচিং চিনেমা আজি উপভোগ কৰিছে মানে আমাৰ এনেকুৱা হৈছে এইটো আমাৰ ভাইৰাছ সোমাইছে আমাৰ ব্ৰেণ্ডবিলাকত আমি একচুৱেলি নেকেড ভাষাত যদি কওঁ আমি আচলতে পাগল হৈছোঁ ক'ব গ'লে মিচিং চিনেমা যিমান চিনেমা কৰিছোঁ প্ৰডিউচ কৰিছোঁ এটকা পইচা ঘূৰাই নাহে কিন্তু মানুহে ভাবে কি মিচিং চিনেমা কৰা মানুহবিলাকে খুব চলিছে চাগে পিন্ধন ধৰণবিলাক ভাল গতিকে ভালকৈ চলি আছে কিন্তু আমি ৰাইজক ক'ব বিচাৰোঁ আমি মাটি বাৰী বিক্ৰী কৰি পিনে আমি চিনেমা কৰিবলৈ বাধ্য হৈছোঁ কিয় হৈছোঁ মানে চিনেমাৰ যিটো এটা ৰসটো মানে এৰি যোৱা নাই মানে কৰি থাকিবলগীয়া মন গৈছে মানে কিয় এনেকুৱা হৈছে কিন্তু বাৰে বাৰে আমি দেখুৱাব বিচাৰিছোঁ মিচিং মানুহে কিয় চিনেমা নাচায় গতিকে আমি ভাবিছোঁ কি মিচিং চিনেমা ৰাইজে চালে কি মানে 12 লাখ মিচিং মানুহ যদি চায় 12 লাখ মিচিং মানুহ চাব নালাগে 6 লাখ মিচিং মানুহ চাই 50 টকাকৈ চিনেমা চাই 3 কোটি টকা পায় 3 কোটি টকা যদি এটা প্ৰডিউচাৰ বা এটা চিনেমাত যদি পায় তেতিয়া 5খন চিনেমাত 30 কোটি টকা মিচিং ৰাইজে পইচা দিব পাৰে গতিকে মই ৰাইজক এইটোৱে অনুৰোধ কৰিম যে এতিয়াৰ পৰা মানে আগৰটো বাদ দিয়ক আমাৰ নতুন প্ৰজন্ম এটা এক্টৰ এক্ট্ৰেছ হ'ব বিচাৰিছে কোনোবাই ইউটিউবাৰ আছে কোনোবাই বাহিৰত কিবা কিবি কৰি মেলি চাব বিচাৰিছে কৰিব দেখুৱাব বিচাৰিছে কিন্তু এনেকৈ কৰি থাকিলেতো নহ'ব জীয়াই থকাটো কৰিব লাগিব কাৰোবাৰ মা বাপেৰৰ পইচাৰে এনেকৈ কৰি থাকিলেতো নহ'ব গতিকে আমি এক্টৰ এক্ট্ৰেছ হ'ব বিচাৰিছোঁ বা যুৱ প্ৰজন্ম সদায় চিনেমা জগতটো আমি জীয়াই ৰখাৰ যিটো এটা কনচেপ্ট বা যিটো ভাৱনা সেইখিনি ৰাইজে সম্পূৰ্ণভাৱে সহযোগ কৰিবই লাগিব 50 টকাকৈ চিনেমা চাব লাগিব আৰু 50 টকা চালেহে সকলো 3 লাখ মানুহে বা 6 লাখ মানুহে যদি মিচিং চিনেমা যদি চায় 12 লাখ মানুহে মিচিং চিনেমা চায় তেতিয়া 6 কোটি 5 কোটি 3 কোটি টকা হয় গতিকে সেইখিনি সকলো ৰাইজে অলপ গুৰুত্ব দিয়ক আৰু ৰাইজক এটাই অনুৰোধ যে চিনেমা আপোনালোকে চাওক মিচিং চিনেমা চাওক দৌৰি চাওক সেইটোকে অনুৰোধ জনাইছোঁ ধন্যবাদ बहुत अच्छा है आज का जो प्रोग्राम है वो डोरसांग फिल्म और जो हम लोग आदि मिसिंग में जो बात किया है इसका काम का वजह से हम लोग को यहाँ बुलाया है ताकि असम और अरुणाचल का फिल्म को मिसिंग फिल्म को आदि भी देखे या और मिसिंग भी देखे तो क्या होता है एक फिल्म बनाने के लिए अपना ज़मीन बेच के वो लोग फिल्म बनाता है लेकिन हम लोग का आदि मिसिंग में क्या होता है वो सब निकालने के लिए हम लोग क्या करना पड़ेगा हम लोग का पब्लिकली हाउ कैसे हम लोग ये करेगा वो उच्चा तक करेगा जैसे साउथ इंडिया लोग या जैसे लोग फिल्म बनाता है वो लोग तो कुटी होता है हम लोग का मिसिंग लोग ऐसा नहीं होता है आदि मिसिंग में इसलिए हम लोग मेरा रिक्वेस्ट है आदि और मिसिंग जहाँ एक मिसिंग फिल्म होने से और आदि फिल्म होने से भी हर घर में अपना अपने ज़मीन के ऊपर में बैठ के अपना ज़मीन ये आदि और मिसिंग का जमीन में 50 रुपीज़ करके हर घर में देखने से हम लोग का भी कुछ ऊपर जाए वही हम लोग सोचता है कि आदि मिसिंग फिल्म में हम लोग हर आदि और मिसिंग में फिल्म को निकालनी है बोलने से देखना चाहिए बोल के हम रिक्वेस्ट है फिल्म असम में ही चलता है ये फिल्म अरुणाचल में चलेगा ये फिल्म क्यों नहीं चलेगा वो भी तो आदि मिसिंग का हम खुद ये मेबो सर्कुल का आदि मिसिंग का प्रेसिडेंट है और वहाँ में भी हम लोग ये करेगा और आदि मिसिंग का मतलब वो भी हम लोग आदि मिसिंग का AMB के बनाया है वो सिर्फ फिल्म जैसे सिर्फ कारसाइल के लिए नहीं बनाया हाउ हम लोग कैसे जिएगा आदि मिसिंग का भाई बहन ये कैसे ऊपर तक जाएगा वही हम लोग बोल के फिल्म को जो भी हो वो भी हम लोग जाके अरुणाचल में असर से हम लोग प्रसार करेंगे वही मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000
दानफ्रोमबो टिउसन फिसा 1,500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।